পয়সা লইছে 200 টাকা ওকে কোনে লৈছে ধরা লইছে এই প্রেসিডেন্ট হেডমাস্টার লই পেলে প্রেসিডেন্ট হাতত দিছে প্রধান কষ্ট করেছে কি নাম স্যার আব্দুল্লাহ ডাক্তার কোন বিদ্যালয় এই পুত্রটিয়ান কিমান টাকা লৈছে টাকা এই হেডমাস্টারে উঠাই দিছে 21770 টাকা আর হি নিজে উঠাইছে এটো আমি কইছো আমার হিসাব দিও হিওতা মানে বাংসাং হিসাব দি আছে আৰু ধৰা স্কুলৰ আন্তঃগাঁথনিৰ নামত পইচা আহিছে সেইটো পইচা সিহঁতে খাই দিব বিচাৰিছে প্ৰেচিডেণ্ট আৰু বেলেগ মানুহক লৈ পেলাই মই এই স্কুলৰ সদস্য কিন্তু মোক এইবিলাক কোনো আলোচনা কৰা নাই সিহঁতক বাঁহৰ বেল লাগে এইটো ৰাস্তাৰ কিনাৰত পকা দিব লাগে আমি কৈছো পকা লাগিব সিহঁতে বাঁহৰ দি পেলাই খাব বিচাৰিছে আত্মহত্যা কৰিব বিচাৰি আছে নেকি কি খবৰ এতিয়া চৰকাৰক কি দাবী জনায় এইটো চৰকাৰে সিহঁতক বিচাৰ কৰিব লাগিব এইটো বহিষ্কাৰ কৰিব লাগিব প্ৰেচিডেণ্টক আৰু এই যিবিলাক খাব বিচাৰে সেইবিলাকক বহিষ্কাৰ কৰিব আৰু আমাৰ কথা হ'ল এইটো বাউণ্ডাৰী হ'ব লাগে পকা তেতিয়া আমাৰ ছাত্ৰ এটা আছে ছাত্ৰটো কৈছে বোলে দেউতা স্কলাৰশ্বিপৰ আছিনা আহিছে এইটো পইচা দিব লাগে তেতিয়া মই সুধিছোঁ কিমান দিব লাগে বোলে 200 টকা 200 টকা কি কাৰণে দিব লাগে বোলে যি 200 টকা নিদিয়ে তাৰ স্কলাৰশ্বিপৰ হেৰি ছাকচেছন নকৰিব বোলে হয় নেকি কোনে নকৰে মাষ্টৰ নকৰে আৰু আমাৰ নাম কি স্কুলৰ প্ৰেচিডেণ্ট সি নকৰে তই কৈছোঁ বোলে মাষ্টৰে কৈছে না স্কুলৰ প্ৰেচিডেণ্টে কৈছে বোলে স্কুলৰ প্ৰেচিডেণ্টে কৈছে যি 200 টকা নিদিব তাতো নহ'ব বোলে হয় নেকি বোলে হয় তেতিয়া মই 200 টকাটো দি দিছোঁ তেতিয়া মই পৰহিকে মাষ্টৰক সুধিছোঁ বোলে ছাৰ আমি যে 200 টকা দিছোঁ স্কলাৰশ্বিপৰ কাৰণে এইটো পইচাটো ক'ত খৰচ কৰিছে আপোনাৰ কিবা সন্দেহ হয় নেকি সন্দেহ হৈছে সেইখিনি আত্মহত্যা কৰিছে নেকি পইচাটো মানে কিবা এটা সন্দেহ হৈছে সেইটো কাৰণে মই মাষ্টৰক সুধিছোঁ বোলে ছাৰ আপুনি যে 200 টকা কৰি লৈছে ছাত্ৰৰ ওচৰত স্কলাৰশ্বিপ কৰিব কোন স্কুলৰ আমাৰ এই পুত্ৰদান এলপি মক্তব স্কুলত প্ৰধান শিক্ষকৰ নাম হৈছে তৰিফুল ইছলাম এতিয়া আমি তৰিফুলক সুধিছোঁ বোলে ছাৰ আপুনি যে পইচাটো লৈছে পইচাটো কিয় কামত লগাইছে তেতিয়া মাষ্টৰে কৈছে বোলে পইচাটো আমি যে লৈছোঁ এতিয়া আমাৰ কামটো হোৱা নাই ঠিক আছে কামটো হ'লে আমি হিচাপটো দি দিম বোলে ঠিক আছে আপুনি কি কাম কৰিছে সেইটো কওক বোলে মই আজি ক'ব নোৱাৰোঁ মই 2 দিন পিছত ক'ম এতিয়া আমাৰ ফয়জুল ইছলাম যাৰ লগত মাৰপিট হৈছে সি মানে আজি মানে ৰিপৰ্টাৰ মাতিছে এতিয়া এই দোকানৰ সন্মুখত গৈছে তেতিয়া এই স্কুলৰ সভাপতি আছে যে সি কৈছে বোলে তই বোলে ৰিপৰ্টাৰ মাতিছে বোলে বোলে কিয় কাৰণে মাতিছোঁ বোলে স্কুলৰ পইচাটো যে মাৰিছোঁ সেইটো কাৰণে আমি ৰিপৰ্টাৰ মাতিছোঁ বোলে হয় নেকি সেইটো কাৰণে সিহঁতক মাৰপিট লাগিব মই সেইটোৱে জানো আৰু এই পইচাটো কিয়ত খৰচ কৰিছে আৰু যদি সিহঁতক পইচাটো খাই দিয়ে তেতিয়াহ'লে আমাৰ উপযুক্ত বিচাৰ লাগিব কিয় ল'ৰা ছোৱালী পইচাটো খাব কিমান ছাত্ৰ এতিয়া আমি কাম কৰি খাওঁ আমাৰ পৰা 200 টকা লৈছে যিজনে মানে গাঁৱত খুজি খায় ভিখাৰী মানুহ তাৰ পৰা 200 টকা লৈছে কিয় ল'ব লাগে 200 টকাটো কিমান ছাত্ৰ ছাত্ৰী পৰা লৈছে বহুত ছাত্ৰ ছাত্ৰী 300ৰ ওপৰত হ'ব এই পইচাটো কিয় খৰচ কৰিছে যদি পইচাটো বেহালত গৈছে বা মাৰি দিছে এইটো আমাৰ উপযুক্ত বিচাৰ লাগে সেইটো আমাৰ চৰকাৰৰ ওচৰত এইটোৱে আমাৰ কথা আৰু মই ইমানখিনি